সকলোকে সুপ্ৰভাত জনাই মই বনশ্ৰী কোজামাজি ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ভিডিঅ'টি আৰম্ভ কৰি লৈছোঁ। আজি এখন বিশেষ ঠাইলৈ যোৱা কথা আছে, সেইকাৰণে ভাবিছোঁ ভিডিঅ'টি আৰম্ভ কৰিলোঁ আৰু আপোনালোককো লগতে লৈ যাম। যিহেতু আমাৰ ধেমাজি জোনাইত এইবাৰ শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশন হ'ব, সেইকাৰণে ভাবিছোঁ আমি সেই ঠাইলৈ যাওঁ। তাত কিমান কি কাম আগবাঢ়িছে, কেনেকুৱা আয়োজন চলাইছে সকলোখিনি চাম আৰু আপোনালোককো দেখাম। লগতে আমাৰ মাছখোৱা আঞ্চলিকৰ তাত কিবা কিবি কাম আছে, তেনেকুৱা ধৰণৰ কাম বন কৰিবৰ কাৰণে আমি ওলাইছোঁ। ৰাতিপুৱা এতিয়া ওলাই আছোঁ, বাছত যাম যিহেতু আঞ্চলিকৰ বহুতখিনি মানুহ যাব। ওলাই ৰৈ আছোঁ, বাছত যাবৰ কাৰণে ৰাস্তাত ৰৈ আছোঁ। তেনেহ'লে ব'লক বাছ অহালৈকে ৰওঁ আৰু তাৰপাছত বাছেৰে সেই ঠাইলৈ ভ্ৰমণ। এই বাপজনক ক'ব লাগে আমি এইফালে যাওঁ। পুৰা কাম চলি আছে এইবিলাক। কাম কৰোঁতো ফটো মাৰিম। অনুসন্ধান কক্ষ। আহি পাই গ'লোহি পাৰিদৰ্শিকৰ ঠাই। এইফালে ভোজনালয়ৰ কাম চলি আছে, ভোজনালয়। আৰু আমাৰ বাসকলে ভোজনালয়ত কাম কৰিবলৈ আহিছে। ভোজনালয় বহিবৰ কাৰণে আসনসমূহ বনাই থকা হৈছে। এইফালে অলপ অলপকৈ বনালেগে আৰু এইফালে বনাই আছে। পুৰা একদম টৰ পৰা ইয়ালৈকে মিলাই দিছে নে ৰছীডাল? এইটো যে অকণমান চাপৰ মাতি দিব লাগিব। এয়া শিবিৰসমূহ বনাই আছে ইয়াতে। একেবাৰে এনেকৈ কৰি ঘূৰি আপোনাৰ এই দূৰণিলৈকে শিবিৰে গোটেই। এইটো নামাকৰণ কৰি থৈছে, চাওঁচোন কি বুলি নামাকৰণ কৰিছে। এনেকৈ শিবিৰসমূহত নামাকৰণ কৰি দিব। এইটো খেৰণী প্ৰাথমিক শাখা শিবিৰ, ধুনীয়াকৈ বনাইছে এইটো। এয়া ভিতৰ ভাগ শিবিৰবিলাকৰ। এনেধৰণে খেৰৰ ওপৰতে কিবা কিবি পাৰি শুব, কাপোৰ পাৰি দূৰ দূৰণিৰ পৰা অহা অতিথিসকল। খৰিবিলাকো গোটাই থৈছে এতিয়াই। ফালে চাহ বনাব লৈছে নেকি? এয়া দুপৰীয়া আহাৰৰ কাৰণে পাচলি কটা হৈছে। ভকত বৈষ্ণৱো ভালেখিনিয়ে হ'বগৈ, প্ৰায় 300মান অতিথি আছে আৰু ওচৰৰ প্ৰাথমিকবিলাকৰো আছে। সকলো মিলি দুপৰীয়া আহাৰ গ্ৰহণ কৰিব। আৰু বাপসকলে তাত যিহেতু কাম কৰি আছে, সেইকাৰণে আইসকলে ইয়াতে ৰন্ধনৰ ব্যৱস্থা কৰা হৈছে। নামঘৰ চাবলৈ আহি গ'লোঁ। এয়া পাৰিদৰ্শিকৰ যি নামঘৰ স্থাপন কৰা হয়, নামঘৰলৈ আহিছোঁ আমি। এইফালে মূল মণ্ডপ এইফালে আছে, এইফালে মূল মণ্ডপ বনাই আছে। এইবিলাক লাইটৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু
ইফালে পতাকা উত্তোলনৰ কাৰণে বেদী বনাইছে যিমান পাৰোঁ যাবলৈ চেষ্টা কৰিম তালৈ এতিয়া হওক নামঘৰলৈ যাওঁ তোৰণ দিব এয়া বাটচৰা বাপসকল কামত লাগি আছে চবফালে কামেই চলি আছে এইফালে এয়া মূল মণ্ডপ তৈয়াৰ কৰিছে প্ৰায় কাম সম্পূৰ্ণ হোৱা নিচিনা হৈছেগৈ পাহাৰৰ পৰা আনিছে আৰু এইখিনি যিটো মূল মণ্ডপটো টকৌপাতে চাইছে আৰু এইটো ষ্টেজটো মূল মঞ্চখন নিমন্ত্ৰিত অৱস্থাত আছে এইবিলাক চৌকা খানি থৈছে ৰান্ধিব খৰি আনিয়ে আছে ৯৩ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন জুনাইত হ'বলৈ গৈ আছে সেই অধিৱেশনৰ সম্পাদক পাপজনক লগ পালোঁ তেখেতৰ মুখেৰে জানো আহক অধিৱেশনৰ কাম কাজৰ বিষয়ে ছাৰ নমস্কাৰ কৃষ্ণ আমি সকলোকে শুভেচ্ছা জনাইছোঁ বিশেষকৈ আমাৰ ৯২ সংখ্যক মূলৰ যিখন অধিৱেশন হয় সেই অধিৱেশনৰ কাৰণে প্ৰস্তুতিৰ কামখিনি চলি আছে আৰু আমি কামত কিছু পিছ পৰি আছোঁ বিশেষকৈ শিবিৰৰ ক্ষেত্ৰত অলপ অসুবিধাই হৈছে এতিয়া তেনেকুৱা অসুবিধা কিছুমান আছে হ'লেও আমি আটাইতকৈ আনন্দিত এটা কথাতেই আমাৰ জিলাখনৰ যিসকল ভকত আছে সেই ভকতসকলৰ বা যিসকল সংগী আছে সেই সংগীসকলৰ তুলনাত আমাৰ ধেমাজি জিলা শাখাৰ বিভিন্ন আঞ্চলিকৰ তৰফৰ পৰা আৰু বিশেষকৈ ডিব্ৰুগড় লখিমপুৰ ঢকুৱাখানা এইবিলাক অঞ্চলৰ পৰা জিলাবিলাকৰ পৰা প্ৰায় ২ এদিনৰ মূৰে মূৰে অসংখ্য ভকত বৈষ্ণৱ আমাক সহযোগিতা সহায় আগবঢ়াইছে আমি সকলোলৈকে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজি প্ৰায় ৫০জনৰ ওপৰ মাছখোৱা কোন আঞ্চলিকত মাছখোৱা আঞ্চলিকৰ আই বাপসকল আহি আমাক বিশেষকৈ ভোজনালয়ৰ কাম কাজসমূহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আমি সদায় কৃতজ্ঞ হৈ ৰ'ম আমি যথেষ্ট আনন্দিত হৈছোঁ আমাৰ নিজৰ জিলাখনৰ এইবোৰ ক'বলৈ বেয়া এতিয়া এইটো ৰেডিঅ'ত নিজৰ জিলাখনৰ ভকতসকলেও লাগি আছে কিন্তু সেইসকলৰ তুলনাত বাহিৰৰ পৰা অহা যিসকল ভকত বৈষ্ণৱ আছে তেখেতসকলৰ যিটো সহযোগিতা সেই সহযোগিতাটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আমি তেখেতসকলক সমগ্ৰ জোনাই জিলাখনৰ হৈ বা আদৰণি সমিতিৰ তৰফৰ পৰা বিশেষভাৱে সেৱা জনাইছোঁ আৰু অনাগত দিনকেইটাত বিশেষকৈ অধিৱেশনৰ সময়ছোৱাত তেখেতসকলৰ পৰা আমি নিশ্চিতভাৱে সহযোগিতা পাম এই আশাটো আমি কৰিছোঁ এই ক্ষেত্ৰত আমাৰ অধিৱেশনৰ প্ৰস্তুতিৰ পৰা আৰম্ভ কৰি আজি প্ৰায় ৬-৭ মাহ ধৰি আমি অধিৱেশনৰ কাম কাজসমূহ আৰম্ভ কৰিছোঁ চলাই নিছোঁ কিন্তু সেই ক্ষেত্ৰত আমি বৰ্তমান অৱস্থাত বৰ্তমানৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিত আমি আটাইতকৈ সংকটত পৰিছোঁ আৰ্থিক সংকট সেই আৰ্থিক সংকটৰ কাৰণে আমি যথেষ্ট সন্দিহান হৈ আছোঁ এতিয়াও যথেষ্ট আমি চিন্তাত পৰিছোঁ তথাপিও আমি চেষ্টাৰ ত্ৰুটি কৰা নাই চেষ্টাটো কৰি আছোঁ গতিকে আমি আমাৰ যিটো আমাৰ বাজেট আছিলে সেই বাজেটটোৰ আমি আধাও আমি এতিয়ালৈকে সংগ্ৰহ কৰিব পৰা নাই গতিকে তেনেকুৱা অৱস্থাত আমি অধিৱেশনখনৰ যিখিনি কাম আধাৰুৱা হৈ আছে সেই আধাৰুৱা কামখিনি এইটো সপ্তাহৰ ভিতৰতে আমি সম্পূৰ্ণ কৰিব লাগে আৰু তাৰ কাৰণে অৰ্থকৰীৰ প্ৰয়োজনো আছে বিভিন্ন গতিকে সেই ক্ষেত্ৰত আমি অলপ সন্দিহান হৈছোঁ যদিও সেইখিনি নিশ্চয় কিবা এটা হ'ব জোৰা মৰিবগৈ তেনেকুৱা এটা
ভাৱ লৈ আমি পজিটিভ এটা চিন্তা কৰি আমি আগবাঢ়ি আছোঁ কামত। গতিকে এইখিনিয়ে আমাৰ ফালৰ পৰা ক'বলগীয়া কথা। পুনৰবাৰ আজি ইয়াত উপস্থিত থকা মাছখোৱা আঞ্চলিকৰ যিসকল আইবাসকল আহি ৰাতিপুৱাৰ পৰা আহি আমাৰ লগত সহযোগিতা আগবঢ়াইছে, তেখেতসকলে শ্ৰমদানো কৰিছে। গতিকে তেখেতসকলক পুনৰবাৰ আমাৰ আদৰণি সমিতি তথা সমগ্ৰ জোনাই জিলাখনৰ হৈ আমি পুনৰবাৰ সেৱা জনাইছোঁ। গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। এইখিনি ফালি দিব, জাপি দিবলৈ কৈছে নে ফালিব কৈছে, কিবা এটা কৰিব। এয়া আমাৰ মাছখোৱা আঞ্চলিকৰ বাপসকল অকণমান সময়ৰ কাৰণে জিৰাইছে, কাম বন কৰি যিহেতু ভাগৰ লাগিছে অকণমান জিৰাইছে। আৰু এইফালে আমাক কাম কৰিব দিছে। এইটো মানে বগীবিলৰ যোৰা চলেঙা মই মানি থানিলে পিকনিক খাবলৈ যাওঁতে ভুজিয়া লৈ মানে আহিলে লগ পাম, চেহেৰাকেইটা উঠাই থওঁ। প্ৰাদেশিকত আহিলে লগ পাব সকলোকে। কৃষ্ণ কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 92 সংখ্যক অধিৱেশনৰ পতাকা বেদী বনাইছে। ইয়াতে পদাধিকাৰীয়ে পতাকা উত্তোলন কৰিব। আহকচোন বেদীটো কাষৰ পৰা চাবলৈ যাওঁ। একেবাৰে শেষ পৰ্যায় পাইছোঁহি। এতিয়া ঘৰলৈ যাবলৈ বুলি ওলাই আহিছোঁ। আৰু এতিয়া এয়া আমি পতাকা তোৰণ তালৈ আহিছোঁ। এইফালে দিয়ে আহিব আৰু ইয়াৰ ওপৰলৈ উঠিবলৈ ব্যৱস্থা কৰি ৰাখিছে। এইফালে এনেধৰণে গৈ ওপৰলৈকে উঠিব পৰাকৈ ব্যৱস্থা ৰাখিছে। এয়া ৰঙৰ কাম চলি আছে। এইটো হয়তো ঢোলৰ আকৃতিত সজাবৰ কাৰণে এইবিলাক কিবা কিবি আনি থৈছে। এয়া হ'ল মূল মণ্ডপ। আৰু মূল মণ্ডপৰ ইয়াতে সন্মুখত অকণমান ডিজাইন কৰি দিব, ঘৰ বনাই দিম বুলি কৈছে। এনেই খেৰৰ ঘৰ বনাই দিব। সেইটো যেতিয়া আপোনালোকে চাবলৈ আহিব তেতিয়া দেখিবলৈ পাব। আৰু এনেকৈ আজি ভিডিঅ'টি সামৰণি মাৰিছোঁ। ইয়ালৈ আহি ভাল লাগিলে আপোনালোকো আহিব আৰু সকলোৱে অধিৱেশন চাবলৈ আহিব। কৃষ্ণ।